নমস্কাৰ বন্ধু বান্ধৱীসকল, আব্দুল ৱাহিদ ব্লগলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি আৰু এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক দিবলৈ বিচাৰিছোঁ। সেইটো হৈছে মৰহুমা ছালেহা বেগম, দৰং জিলাৰ এটা খুবেই চিনাকি নাম। এইগৰাকী ধৰ্মপ্ৰাণ মহিলাই পবিত্ৰ কোৰাণে পাকৰ ইচিমৰ সহায়ত নৰিয়াত পৰা মানুহসমূহক আধ্যাত্মিক অৰ্থাৎ ৰুহানী চিকিৎসা সেৱা আগবঢ়াই গৈছিল। বহুদিন আগৰ পৰাই বহু মানুহৰ কল্যাণ সাধন কৰি অহা জনা যায়। ইতিমধ্যে যোৱা 6 অক্টোবৰ তাৰিখ বৃহস্পতিবাৰে এই মহিলাগৰাকীয়ে গৃহ সংসাৰ ত্যাগ কৰে। সামান্য জ্বৰ হোৱাৰ ফলত তেখেতক হস্পিটেলাইজ কৰা হৈছিল আৰু তাৰ পৰাই তেখেতক ঘৰত অনাৰ পিছত ঘৰতে গৃহ সংসাৰ ত্যাগ কৰে, অৰ্থাৎ জীৱন বাটৰ সামৰণি মাৰে। এইগৰাকী মহিলা দৰং জিলাৰ কলিয়াজাৰ গাঁৱৰ আব্দুল আজিজৰ সুপুত্ৰী অৰ্থাৎ কন্যা সন্তান হিচাপে তেখেতে হাফিজিয়া এৰাবিক শিক্ষা পাছ কৰি তেখেতে নিজৰ ঘৰতে ৰুহানী চিকিৎসা সেৱা আগবঢ়াই আহিছিল। তেখেতৰ মৃত্যুৰ খবৰ পাই সুদূৰ উত্তৰ প্ৰদেশৰ পৰা পীৰ আউলিয়া চাহাবে আহি তেখেতৰ জানাজা নামাজত অংশগ্ৰহণ কৰে, অৰ্থাৎ জানাজা নামাজটো আদায় কৰি দিয়ে। তেখেতৰ গুণৰ প্ৰতি লক্ষ্য ৰাখি দৰং জিলাৰ লগতে ইয়াৰ চৌপাশে যিবিলাক ইছলামীয় বা ইছলাম ধৰ্মী ভাই বন্ধুসকল আছে, সকলো লোকে আহি তেখেতৰ শেষকৃত্য অৰ্থাৎ জানাজা নামাজত অংশগ্ৰহণ কৰিবলৈ লোকাৰণ্য হৈ পৰে। এইগৰাকী মহিলাৰ মহান আল্লাহ ৰাব্বুল ইজ্জতে যেন জান্নাত নচিব দান কৰে, আমিন। এয়ে আমাৰ নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। ধন্যবাদ।